নমস্কাৰ বন্ধুসকল আপোনালোকে হয়তো বজাৰ আপোনালোকে আপেল বা অন্য ফল কিনিছে সেই আপেল কিনোতে আপেলৰ ভিতৰতে এটা আপোনাৰ ষ্টিকাৰ দেখা পোৱা যায় সেই ষ্টিকাৰত কেইটামান কোড থাকে তো আপোনালোকে জানেনে সেই আপেলত থকা ষ্টিকাৰত থকা নম্বৰবোৰ কি বুজায় তো এই নম্বৰবোৰ PLU কোড বুলি কোৱা হয় যাক আমি প্ৰাইচ লুক আপ কোড বুলি জানো এইটো এটা গ্লোবেল কোড হয় যদি সেই আপেলত থকা সংখ্যাটোৰ চাৰিটা সংখ্যা কোড থাকে যেটো নেকি 3 বা 4 দি আৰম্ভ হয় ইয়াৰ অৰ্থটো কি আপোনালোকে জানেনে ইয়াৰ অৰ্থ হৈছে যে সেই আপেলটো সাধাৰণভাৱে কেমিকেল ব্যৱহাৰ কৰি উৎপাদন কৰা হয় মানে বহুত কেমিকেল পেষ্টিসাইডছ এইবোৰ দি আপেলটো ব্যৱহাৰ কৰা যেটো আপোনালোকে ক্ৰয় কৰাটো স্বাস্থ্যৰ বাবে উপযোগী নহয় যদি আপেলটো পাঁচটা সংখ্যা থাকে পাঁচটা সংখ্যাৰ কোডত 9 দি আৰম্ভ হয় তেন্তে সেই আপেলটো অৰ্গেনিক অৰ্থাৎ প্ৰাকৃতিকভাৱে উৎপাদন কৰা হৈছে সেই আপেলটো আপোনালোকে স্বাস্থ্যৰ কাৰণে উপযোগী আৰু আপোনালোকে ক্ৰয় কৰা উচিত আৰু যদি সেই আপেলটোত পাঁচটা সংখ্যাৰ কোড থাকে যেটো 8 দি আৰম্ভ হয় সেই আপেলটো জেনেটিক্যালি মডিফাইড অৰ্গানিজম অৰ্থাৎ জিন পৰিৱৰ্তন কৰি উৎপাদন কৰা আপেল তো আপোনালোকৰ স্বাস্থ্যৰ কাৰণে যেটো উপযোগী হয় সেইটো হ'ল আপোনাৰ 9 দি যেটো আপেল আৰম্ভ হয় তো নেক্সট টাইম যেতিয়া আপোনালোকে বজাৰৰ পৰা আপেল বা অন্য আপোনালোকে ফল কিনিব তেনেহলে এই কোডবিলাক আপোনালোকে চাই ক্ৰয় কৰিব তো সতৰ্ক থাকক সাৱধান থাকক ধন্যবাদ ভিডিওটো এইখিনি চোৱাৰ বাবে